এবাৰ বুজো নাই মানে কি হ'ল চহৰ চলি আৰু দুজনী একদম ধুনীয়াকৈ আহিছে বুজিছেনে আচ্ছা টিপ টপ একদম অকণ বয়স হৈছে সাজ পোছাক মানে একদম মানে চকুত চানি ধৰা আৰু বাপৰে নোৱাৰো গায়তক ড্ৰেছত না গৈছে ক'লে বুজিছেনে আমাৰ মন্দিৰ এটা আছে মন্দিৰৰ পূজাৰীকেইটা ওচৰলৈ গৈছে বুজিছেনে তেখেতসকলৰ মানে এনেকুৱা ঘটনা হৈছে আৰু কিবা অসুবিধা পৰিছে আগত অসুবিধা পৰি কিনে সিহঁতে পূজাৰীকেইটাৰ ওচৰত ধুনীয়াকৈ গৈছে আৰু তাৰপৰা গৈ আৰু সিহঁতে কি কৈছে মন্দিৰৰ আগত আৰু দোকান চোকান নাথাকে জানো দোকানত গৈ আৰু চাকি তাকি এনেকৈ আৰু ধূপকাঠি চুপকাঠি লৈ কাঁহী এখনত ধুনীয়াকৈ সজাই কল চল লৈ ধুনীয়াকৈ বহিছেগৈ আৰু বহি কিনে পূজাৰীটোৰ আগত লাহেকৈ শৰাইখন আগবঢ়াই দিছে সিও বেচেৰা পূজাৰী ন আগৰ যোৱা তলত বহি আছে ধুনীয়াকৈ বহি কিনে আৰু আছে পূজাৰী লাহেকৈ ছোৱালীজনী ফেলাইছে অঁ কোৱাচোন কিবা আছিলে নেকি তাৰপৰা ছোৱালীজনীয়ে কৈছে কি প্ৰভু একদম লগে লগে আৰু সিহঁতে সেয়া কৰি কিনে একেবাৰে আঁঠুকাই দিছে আৰু একদম হাৱলি দিছে গুৰুজী একদম মানে একদম জ্ঞানৰ কথা কওক আৰু প্ৰভু আমাক অকণমান উপদেশ বান্ধি দিয়ক আমি একদম বিপদত পৰি আহিছোঁ আপোনাৰ ওচৰলৈ একদম হাৱলি দিলে একদম পৰিলে আৰু ঠিক পৰি পেলাই যে গুৰুৱে এতিয়া পূজাৰী যদি ক'বগৈ আৰু হ'ব উঠা 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 কি আছে কোৱাচোন কোৱা লাহেকৈ উঠি কিনে আকৌ আঁঠুকাই কিনে পূজাৰী পেলাই চাই কিনে কৈছে প্ৰভু আমাৰ অকণমান বোলে জ্ঞানৰ কথা কওক আমি বৰ বিপদত পৰি আপোনাৰ ওচৰলৈ আহিছোঁ পূজাৰী তেতিয়া কি হৈছে কি জানে এইফালে বাওঁফালে ছোৱালীখিনি আছেনে সোঁফালে মাথাটো ঘূৰাই লাহেকৈ কৈছে হে নাৰী তোমালোকে ব্ৰা পিন্ধা কৰিবা নহ'লে আমাৰ নিচিনা পূজাৰীবোৰ জ্ঞান ভংগ হৈ যায় বুজিছে কুকুৰ পোৱালি পূজাৰী তহঁতৰ জ্ঞান ভংগ হৈ যায় ব্ৰা পিন্ধা কৰিবা বুজিছা কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু